ধৈৰ্য একাগ্ৰতা তথা সাধনা থাকিলে আৰ্থিক দিনতা যে অধ্যয়নৰ দিশত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাক পুনৰ প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ গড়চিকা অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত জুয়ে পুৰা সোণ হৈ জিলিকি উঠিল গড়চিকা অঞ্চলৰ পান্ধোৱা গাঁৱৰ উম্মে ছালমা নামৰ ছাত্ৰীগৰাকী। গড়চিকা ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰীগৰাকীয়ে 90% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। উম্মে ছালমাই ইংৰাজীত 80, অসমীয়াত 91, বুৰঞ্জীত 94, তৰ্ক বিজ্ঞান আৰু দৰ্শনত 93, ৰাজনীতি বিজ্ঞানত 92 আৰু উচ্চ অসমীয়াত 85 নম্বৰ লাভেৰে সৰ্বমুঠ 450 নম্বৰ অৰ্থাৎ ডিষ্টিংশ্যন নম্বৰ লাভ কৰে। উল্লেখযোগ্য যে উম্মে ছালমাৰ 4 বছৰ বয়সতেই পিতৃ নজৰুল ইছলামৰ অকাল মৃত্যু হোৱাত ককা দেউতাক ৰমজান আলী আৰু মাতৃ আলেকা খাতুনে অতি কষ্টৰে তাইক ডাঙৰ দীঘল কৰে। অৱশ্যে খুৰাক ৰিয়াজুল ইছলাম আৰু মোমায়েক লালুক বিষ্ণুপুৰৰ ৰফিকুল ইছলামে উম্মেৰ পঢ়াৰ দিশত লগত জড়িত খা খৰচ বহন কৰিছে। অতি কষ্টৰে পঢ়োৱা ককা দেউতাক ৰমজান আলী আৰু মাতৃ আলেকা খাতুনক সদ্যঘোষিত ফলাফলত মেধাৱী ছাত্ৰীগৰাকীয়ে কষ্টৰ মাজতে দিলে প্ৰাপ্তিৰ আনন্দ। 2023 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো পান্ধোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 66% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দৃঢ় মনৰ ছাত্ৰীগৰাকী আৰ্থিক অনাটনৰ বাবে কেতিয়াও থমকি ৰোৱা নাছিল। অধ্যয়ন কৰা গড়চিকা ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা সততে ছাত্ৰীগৰাকীয়ে পাইছিল দিহা পৰামৰ্শ তথা সম্পূৰ্ণ সহযোগিতা। ছাত্ৰীগৰাকীয়ে সদ্যহতে স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে। ইফালে সন্তানৰ সাফল্যত আনন্দ অনুভৱ কৰা ছাত্ৰীগৰাকীৰ মাতৃয়ে কিন্তু উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত আৰ্থিক সমস্যাৰ বাবে কিছু চিন্তিত হৈ পৰিছে। কোনো সুহৃদয়বান ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠান তথা চৰকাৰে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়ালে মেধাৱী ছাত্ৰীগৰাকীৰ উচ্চ শিক্ষা লাভত সহায়ক হ'ব। আছাম নিউজ 24 ফালৰ পৰা মেধাৱী ছাত্ৰী উম্মে ছালমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। লখিমপুৰৰ পৰা জুলফিকাৰ আলীৰ সহযোগত তাজমিন সুলতানাৰ ৰিপৰ্ট, আছাম নিউজ 24। আসসালামু আলাইকুম, নমস্কাৰ। মই লখিমপুৰ গড়চিকা ট্ৰাইবেল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ফাইনেল পৰীক্ষাটো দিছিলোঁ। তাত মই পৰীক্ষাটো ডিষ্টিংশ্যন মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মোৰ ছাবজেক্টকেইটা আছিলে লজিকেল ফিল'চফি, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স আৰু এডভান্স আছামিজ আৰু ইংলিছ। মই অতি কষ্টৰে লিখা পঢ়া কৰিছিলোঁ। মোৰ সৰ্বমুঠ নম্বৰ হৈছে 450। এই ক্ষেত্ৰত মোৰ স্কুলৰ শিক্ষকসকলে আৰু ঘৰত সকলোৱে মোক যথেষ্ট সহায় কৰিছে। মোৰ সৰুকালত দেউতা ঢুকাইছিলে, তাৰ পিছৰ পৰা খুৰাকে বহুত কষ্ট কৰি আমাক পঢ়াইছে। আমি স্কুলতো যথেষ্ট কষ্ট কৰি যাবলগীয়া হৈছিল, লিখা পঢ়া কৰিব লগা হৈছিল। সহায় কৰিছে মোক। স্কুলৰ টিচাৰ্ছসকলক মই নজনা কথাবোৰ সুধি লৈছিলোঁ। ঘৰতো গাইড কৰিছিলে এক্সট্ৰাকৈ। খুৰাই মোক দিন হাজিৰা কৰি হ'লে মোক পঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিলে। পঢ়াৰ ক্ষেত্ৰত যিখিনি টকা পইচা লাগিছিলে দিন হাজিৰা কৰি হ'লেও মোক খুৰাই দিছিলে। আসসালামু আলাইকুম। মই উম্মে ছালমাৰ ৰিজাল্টটো পাই মই বৰ সুখী হৈছোঁ। কষ্ট কৰিলে মই তাক একো কাম কাজ কৰিবলৈ দিয়া নাই। আৰ্থিক অৱস্থা বেয়া আছিলে, একো কৰিব নোৱাৰোঁ। খুৰাহঁতে সহায় কৰিছিলে, বেয়া আছিল। চৰকাৰে যেন আমাক সহায় কৰে যেন, ইমান যেন বিচাৰে চৰকাৰে যেন আমাক সহায় কৰে। আপোনালোকক ধন্যবাদ।